নমস্কাৰ বন্ধুসকল, মই বিজয় হেমৰাম টেকনলজি আছামিজ জ্ঞান চেনেলত সকলোকে আদৰণি জনাইছো। বন্ধুসকল, যদি আপুনি এজন ইউটিউবাৰ হয় তেতিয়াহ'লে টু ষ্টেপ ভেৰিফিকেশ্যনৰ বিষয়ে জনাটো নিশ্চয় প্ৰয়োজনীয়। আপুনি যদি টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো অন কৰিছে আৰু অন কৰি যদি আপুনি ভাবিছে ফুল সিকিউৰ, তেতিয়াহ'লে আপুনি ভুল বুজিছে। কিয়নো মই আজিৰ এই ভিডিঅ'ত আপোনালোকক লাইভ প্ৰুফ দেখুৱাম যে আপুনি টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো অন কৰিও আপুনি সিকিউৰ নহ'ব পাৰে। সো বন্ধুসকল, মই জনাব বিচাৰোঁ যে মই কেইমাহমানৰ আগতে টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো অন কৰি থৈছোঁ, যাতে মোৰ জিমেইল আইডিটো কোনেও এক্সেছ কৰিব নোৱাৰে। টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো অন কৰাৰ পিছত মই বিন্দাছ আছিলোঁ, কিয়নো মই এই কথা জানিছিলোঁ যে টু ষ্টেপ ভেৰিফিকেশ্যন যেতিয়া অন কৰা হয় তেতিয়াহ'লে কোনো এজন ব্যক্তিয়ে মোৰ পাৰ্মিশ্যন নোহোৱাকৈ মোৰ জিমেইল আইডিটো এক্সেছ কৰিব নোৱাৰে। কিন্তু কালি মই যেতিয়া বেলেগ এটা মোবাইলত মোৰ ইমেইল আইডিটো এক্সেছ কৰিব বিচাৰিছিলোঁ, তেতিয়া মই যিটো দেখিলোঁ মই অবাক লাগি গ'লোঁ, কিয়নো যিটো জিমেইল আইডিত মই টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো অন কৰি থৈছোঁ সেইটো জিমেইল আইডি এজন হেকাৰে এক্সেছ কৰি অলৰেডি থৈছে। এটা ভাল কথা যে তেখেতে মোৰ জিমেইল আইডিটো কোনো ধৰণৰ মিছ ইউজ কৰা নাই। যেতিয়া মই বেলেগ এটা ডিভাইচত মোৰ জিমেইল আইডিটো এক্সেছ কৰিব বিচাৰিছোঁ, তেতিয়া টু ষ্টেপ ভেৰিফিকেশ্যনৰ মোৰ দুটা মোবাইল এড হৈ আছে। এটা মোৰ মোবাইল এড হৈ আছে আৰু এটা হেকাৰৰ মোবাইল এড হৈ আছে। হেকাৰৰ মোবাইলটো 1 নম্বৰত এড হৈ আছে আৰু মোৰ মোবাইলটো 2 নম্বৰত এড হৈ আছে। যেতিয়া আপুনি বেলেগ এটা ডিভাইচত আপোনাৰ ইমেইল আইডি পাছপোৰ্ট মাৰি আপুনি যদি লগ ইন কৰে, তেতিয়া আপোনাৰ পুৰণা ডিভাইচত এটা পাৰ্মিশ্যন যায়। সেইটো যদি আপুনি অ'কে কৰে তেতিয়াহে বেলেগ এটা ডিভাইচত লগ ইন হয়। যেতিয়া মই পাছপোৰ্ট আৰু ইমেইল আইডি মাৰি এক্সেছ কৰিছোঁ, তেতিয়া কিন্তু মোৰ পুৰণা ডিভাইচত কোনো ধৰণৰ পাৰ্মিশ্যনৰ নটিফিকেশ্যন যোৱা নাই আৰু মই এক্সেছ কৰিব পৰা নাই। পাৰ্মিশ্যনৰ নটিফিকেশ্যন অলৰেডি ইয়াৰ পৰা গৈছে, কিন্তু হেকাৰৰ মোবাইলতহে সেই পাৰ্মিশ্যনৰ নটিফিকেশ্যন গৈছে। মোৰ যিটো পুৰণা ডিভাইচত ইমেইল আইডিটো লগ ইন হৈ আছে সেইটো যোৱা নাই। সব বন্ধুসকল, ব'লক মই আপোনালোকক ডাইৰেক্ট মোবাইলত লাইভ প্ৰুফ দেখুৱাই দিম। তেতিয়াহ'লে ব'লক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যেতিয়া আপুনি নতুন মোবাইল এটাত এক্সেছ কৰিব বিচাৰে, তেতিয়া নতুন মোবাইলটোৰ পৰা পুৰণা ডিভাইচটোলৈ এটা পাৰ্মিশ্যনৰ মেছেজ যায়। যেতিয়া পাৰ্মিশ্যনৰ মেছেজ যায় তেতিয়া নতুন ডিভাইচটোত এনেকুৱা এটা পেজ অ'পেন হয়। যেতিয়া আপুনি পুৰণা ডিভাইচটোত পাৰ্মিশ্যন একচেপ্ট কৰিব তেতিয়াহে নতুন ডিভাইচটোত লগ ইন হয়। বন্ধুসকল, যেতিয়া নতুন ডিভাইচটোত এনেকুৱা এটা পেজ ওলায়, চ' ইয়াত চাব আপোনাৰ পুৰণা ডিভাইচটোৰ নামটো ইয়াত শ্ব' হয়। কিন্তু আপোনালোকে ইয়াত দেখিছে ইয়াত দুটা ডিভাইচ শ্ব' হৈ আছে। এটা হৈছে মোৰ ডিভাইচ আৰু এটা হৈছে হেকাৰৰ ডিভাইচ। হেকাৰৰ ডিভাইচটো হৈছে Redmi Note 5A আৰু মোৰটো হৈছে Samsung On7 Pro। বন্ধুসকল, দেখিছে হেকাৰৰ মোবাইলটো 1 নম্বৰতে আছে আৰু মোৰটো 2 নম্বৰত আছে। যেতিয়া মই লগ ইন কৰিছোঁ তেতিয়া ইয়াৰ পৰা এটা পাৰ্মিশ্যনৰ মেছেজ এটা গৈছে, কিন্তু মোৰ যি ফোন সেই ফোনটোত পাৰ্মিশ্যনৰ নটিফিকেশ্যন অহা নাই, কিয়নো মোৰটো 2 নম্বৰত আছে। 1 নম্বৰত থকা Redmi মোবাইলটোতহে পাৰ্মিশ্যনৰ মেছেজটো গৈছে। চ' বন্ধুসকল, যেতিয়া মই মোৰ নতুন ডিভাইচটোত মোৰ জিমেইল আইডিটো এক্সেছ কৰিছোঁ, তেতিয়া সেই ডিভাইচৰ পৰা পাৰ্মিশ্যন মেছেজ এটা গৈছে। যেতিয়া পাৰ্মিশ্যন মেছেজ গৈছে তেতিয়া মোৰ ইমেইল আইডিটোত এটা মেইল আহিছে, এলাৰ্ট মেইল। তাত কৈছে যে Redmi Note 5A চেক কৰিবৰ কাৰণে। তাত পাৰ্মিশ্যনৰ মেছেজটো গৈছে তাত চেক কৰিবৰ কাৰণে। চ' বন্ধুসকল, Redmi মোবাইলটো মোৰ নহয়, Redmi মোবাইলটোতহে পাৰ্মিশ্যনৰ নটিফিকেশ্যনটো গৈছে, মোৰ মোবাইলটোত অহা নাই, যাৰ ফলত মই এই জিমেইল আইডিটো এক্সেছ কৰিব পৰা নাই। চ' বন্ধুসকল, সেই মোবাইলটো যেতিয়ালৈকে মই নাপাওঁ তেতিয়ালৈকে মই এই ইমেইল আইডিটো নতুন ডিভাইচত লগ ইন কৰিব নোৱাৰোঁ। চ' বন্ধুসকল, আপোনালোকক মই এতিয়া দেখুৱাম যে আপোনাৰ যদি এনেকুৱা হয় তেতিয়াহ'লে আপুনি যিটো ডিভাইচত আপোনাৰ ইমেইল আইডিটো লগ ইন হৈ আছে তাত গৈ পেলাই আপোনাৰ যি টু ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যন আছে সেইটো অন কৰিব। অন কৰাৰ পিছত আপুনি তাত কিছুমান কাম কৰিব লাগিব। ব'লক মই আপোনালোকক দেখুৱাই দিম। বন্ধুসকল, এইটো হৈছে টু ষ্টেপ ভেৰিফিকেশ্যন অন অফ কৰাৰ অপশ্যনটো। মই আপোনালোকক ইয়াত দেখাই দিছোঁ কোনটো মোবাইল এড হৈ আছে। তাৰ কাৰণে আপোনালোকে ইয়াত দেখিছে এই অপশ্যনটো, ইয়াত আপোনালোকে মেনেজ ডিভাইচত ক্লিক কৰিব। ইয়াত ক্লিক কৰোঁতে এই অপশ্যনটো দেখিছে Redmi, এইটো ইয়াত আছিলে। মই ইয়াত ডণ্ট ৰেকগনাইজেশ্যন দিছ ডিভাইচত ক্লিক কৰি দিয়াৰ কাৰণে সি তলত আহিব। চ' বন্ধুসকল, এইটো ইয়াত এক্টিভ হৈ আছিলে। চ' বন্ধুসকল, এই মোবাইলটোত মোৰ ইমেইল আইডিটো কেতিয়া লগ ইন কৰিছে এইটো চেক কৰিব হ'লে আপুনি ইয়াত ক্লিক কৰিব। বন্ধুসকল, আপোনালোকে দেখিছে এই ডিভাইচটোৱে মোৰ ইমেইল আইডিটোক চাইন ইন কৰিছে 23 আগষ্ট 2002 চনতে কৰিছে। মই এইটো ধৰিবই পৰা নাছিলোঁ। চ' আপোনালোকে যদি এইটো একেবাৰে নাইকিয়া কৰি দিব বিচাৰে তেতিয়াহ'লে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চেঞ্জ পাছপোৰ্টত যাব। ইয়াত আপোনালোকে প্ৰথমতে যি ইমেইল আইডি পাছপোৰ্ট সেইটো এণ্টাৰ কৰি লগ ইন কৰি ল'ব।
লগইন কৰাৰ পিছত আপোনাৰ পাছপোৰ্টটো চেঞ্জ কৰি দিব ইয়াত চেঞ্জ কৰাৰ অপশ্যন আহিব মই দেখাই দিছোঁ আপোনালোকক দেখিছে ইয়াত পাছপোৰ্ট চেঞ্জৰ অপশ্যন আহিছে আপোনালোকে আপোনাৰ পাছপোৰ্ট ইয়াত নিজৰ মতে চেঞ্জ কৰি ল'ব পাৰিব দেখিছে মোৰ সাকসেসফুলি পাছপোৰ্ট চেঞ্জ হৈ গৈছে বুলি ইয়াত দেখাই দিছে সো আপোনালোকে এনেকৈ চেঞ্জ কৰিব পাৰিব আৰু এটা কথা মন কৰিব ইয়াত দেখিছে ৰিকভাৰী ফোন নাম্বাৰ ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো আছে না নাই আপুনি চেক কৰিব তাৰ পিছত দেখিছে ৰিকভাৰী ইমেইল আইডিটো আপোনাৰ হয় নে নহয় এবাৰ চাই ল'ব যদি আপোনাৰ নহয় তেতিয়াহলে সিম্পলি ইয়াত ক্লিক কৰিব যেটো ইমেইল আইডিত লগইন হৈ আছে হেতু ইয়াত শো হৈ যাব তাৰ ইমেইল আইডিৰ পাছৱৰ্ডটো আপুনি ইয়াত এন্টাৰ কৰি নেক্সট কৰিব যেনেকৈ আপুনি পাছৱৰ্ড এন্টাৰ কৰি নেক্সট কৰিব তাৰ পিছত এনেকুৱা এটা পেজ ওপেন হৈ আহি যাব আপুনি ইয়াত দেখিছে এই ইমেইল আইডিটো ইয়াত হৈছে যেটো ইমেইল আইডি আপোনাৰ নহয় যদি নহয় আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি এটো চেঞ্জ কৰি দিব মই চেঞ্জ কৰি দিছো প্ৰথমতে যেটো ইমেইল আইডি আছিল এটো মোৰ নাছিলে গতিকে মই এটো চেঞ্জ কৰি বেলেগ এটা ইমেইল আইডি দি দিছো তাৰ পিছত ভেৰিফাইড ক্লিক কৰি দিব যেনেকৈ আপুনি ভেৰিফাইড ক্লিক কৰিব তাৰ পিছত যেটো ইমেইল আইডি তাত দিছে সেই ইমেইল আইডিটো এটা কোড যাব সেই কোডটো আপুনি ইয়াত এন্টাৰ কৰি ভেৰিফাই কৰি ল'ব ইমেইল ভেৰিফিকেশন কোড এটো আপুনি ওকে কৰিব ওকে কৰাৰ লগে লগে ইয়াত দেখিছে কোডটো আহিছে 101154 মই এটো তাত এন্টাৰ কৰি দিম 101154 তাৰ পিছত মই ভেৰিফাইড ক্লিক কৰি দিম যেনেকৈ আপুনি ভেৰিফাইড ক্লিক কৰি দিব তাৰ পিছত দেখিছে ইয়াত আপোনাৰ ইমেইল আইডিটো সেভ হৈ গৈছে ৰিফ্ৰেছ কৰি দিছো এবাৰ আপোনালোকে দেখিছে ইয়াত মোৰ ইমেইল আইডিটো চেঞ্জ হৈ গৈছে সো আপোনালোকে এনেকৈ চেঞ্জ কৰিব পাৰিব মোবাইল নাম্বাৰটো তেনেকৈ চেঞ্জ কৰিব পাৰিব অলমোস্ট আমি সকলো সেটিংছবোৰ এতিয়া চেঞ্জ কৰি দিলো এতিয়া আমি চেক কৰি চাম যে হেকাৰৰ যি Redmi মোবাইল পাৰমিশন মেছেজত শো হৈ আছিল হেতু এতিয়া নাইকিয়া হ'ল নে নাই বলক আমি চেক কৰি চাম সো বন্ধুসকল ফাইনালি আপোনালোকে দেখিছে ইয়াত Galaxy On7 Pro আহি গৈছে তাৰ পিছত ইয়াত কোনো ধৰণৰ ডিভাইস ইয়াত এক্টিভ নাই প্ৰথমতে ইয়াত Redmi এটা ডিভাইস এক্টিভ আছিল তাৰ পিছতহে সেকেন্ডত মোৰ Galaxy On7 Pro টো এক্টিভ হৈ আছিল সো মই হেখিনি সেটিংছ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব পাৰিছে ইয়াত অকল Galaxy On7 Pro টোহে এক্টিভ হৈ আছে সো বন্ধুসকল আপোনালোকে এনেকৈ আপোনাৰ ইমেইল আইডিটোৰ লগতে YouTube চেনেলটো বচাই ৰাখিব পাৰিব গতিকে আপোনালোকে টু স্টেপ ভেৰিফিকেশনৰ অপচনটো মাঝে সময় চেক কৰি থাকিব তো বন্ধুসকল যদি আপুনি টু স্টেপ ভেৰিফিকেশনটো অন কৰি থৈছে তেতিয়াও আপুনি এমাহ দুমাহৰ মুৰে আপোনাৰ টু স্টেপ ভেৰিফিকেশনৰ অপচনত গৈ আপুনি চেক কৰি চাব কি জানিবা আপোনাৰ টু স্টেপ ভেৰিফিকেশনৰ অপচনটো অন কৰা পাছতো কোনোবাই হেকাৰে আপোনাৰ Gmail আইডিটো হ্যাক কৰিছে নেকি মোৰ কপাল ভাল আছিল যে মোৰ Gmail আইডিটো কোনো ধৰণৰ মিস ইউজ কৰা হোৱা নাছিল মোৰ যেটো YouTube চেনেল এইটো গ্ৰো হোৱা নাই সেই কাৰণে হয়তো হেকাৰে ওয়েট কৰি আছিল সো মই তাৰ আগতে চেক কৰিলো তাতিয়াই মই গম পাইলো